নাৰিকল গছত আপোনালোকৰ যদি বেমাৰ হৈছে খুব সুন্দৰভাৱে নিজে আপোনালোকে ইয়াৰ প্ৰতিষেধক কৰিব পাৰে। আমি এইটো অপাৰেশ্যন নাৰিকল আমি কৰিব বিচাৰি আছোঁ। নাৰিকলজোপা ইতিমধ্যে বেমাৰটো দেখিছে আপোনালোকে, ই লাহে লাহে শুকাই খিনাই যাব লৈছে। ইয়াৰ ভিটামিনটো অকণমান কমি গৈছে যিহেতু ইয়াত পোকে ধৰিছে। ইয়াত পোকে ধৰাৰ ফলত পোকে যি এই নাৰিকল গছজোপাৰ দাদা আপুনি এই পদ্ধতিটো ক'ত শিকিলে? এইটো মই নিজে কৰি আছোঁ। আপুনি চাইণ্টিষ্ট নেকি? মই চাইছোঁ মানে বস্তুটো। হয়, ইয়াত এতিয়া ছ'ডিয়াম দিয়া হ'ব। হয় হয়। আৰু তাৰপৰা নেমু ৰস দিয়া হ'ব। নেমু ৰস দিয়া হ'ব ন? মাছৰ বৰালি মাছৰ পানী হ'ব লাগিব হা। বৰালি মাছৰ পানীটো বুজি নাপালোঁ। বৰালি মাছটো 5 দিন হেৰিয়ত গেলাই থ'ব লাগিব নেকি? হয় হয়। তাৰ যিটো ৰস ওলাব সেই ৰসটো কটাসকলে নিজেও খাব লাগিব। হয়, ইয়াতো দিব লাগিব। ঠিক আছে। হয় হয়। আপুনি যে কাটি আছে, কি কাটি আছে? ইমানকে কাটিবলগীয়া প্ৰয়োজন হয় নেকি? ইয়াত কাটিছোঁ যে, হয় হয়, এনেকৈ কাটিছোঁ যে, হয় হয়, ইয়াত মানে মই নিমখ মাৰি দিম। হয়, নিমখৰ পানীবোৰ ৰসবোৰ ভিতৰলৈ গুচি যাব। হয় হয়। ইয়াত যদি পোক পৰুৱা পতংগ চৰাই চিৰিকটি থাকে চব মৰি যাব। বাৰু আপুনি এটা কাম কৰক, এই নাৰিকলজোপা আমি আমাৰ দৰ্শকসকলক দেখুৱাই আছোঁ, গতিকে আপুনি খুব সুন্দৰভাৱে আমাক বিশ্লেষণটো দিয়ক। আপুনি কেনেধৰণে আগতে আপুনি এনেধৰণৰ সুফল পাইছে নেকি? নাই প্ৰথম এইজোপা নাৰিকল ৰুইছিলোঁ, এইজোপাই মোক কলিজা খাই দিলে। এইজোপাই কলিজা খাই দিলে। আপুনি যে নিজে ঘপিয়াই আছে। যদি বাচে, হয়, এইটো বাচে, হয়, বাকী সেইখিনি এজোপা আছে, সেইখিনি এজোপা আছে। হয় হয়। সেইখিনি যদি এনেকুৱা ধৰণৰ প্ৰব্লেম হয়, হয়, মানে এইটো এনেকুৱা পৰীক্ষা কৰিছোঁ। হয় হয় হয়। আপুনি পৰীক্ষাত সফল হওক আমি আশা কৰিছোঁ। আৰু মোৰ সমূহ দৰ্শকে আমাৰ তেখেতৰ এই কাৰ্যত সমৰ্থন জনাব আৰু তেখেতসকলে আশীৰ্বাদ কৰিব বুলি ভাবিছোঁ। তেখেতে যিহেতু এতিয়া নতুন পদ্ধতিৰে মেচিদাৰে, দাদা এখন মেচিদা বুলি কয় নে খামটি দা বুলি কয়? কপিদাহেৰে ঘপিয়াই পলাইছে আৰু মাজে মাজে তেখেতে ঘপিয়াই দিছে। ইয়াত নিমখ ঢালিম বুলি কৈছে, নিমখ আৰু পানী ঢালিব, নেমু ৰস ঢালিম বুলি কৈছিলে ন? নেমু ৰস ঢালিব তেখেতে। গতিকে তেখেতে পৰীক্ষাটো কৰি যদি সফল হয় আমি পুনৰ দেখুৱাম গছজোপা যি উঠিলে নিজিলে। কিমান দিনমানৰ দিনে এইজোপা আকৌ ভাল হ'ব বুলি ভাবিছোঁ? যদি ভাল হয় এমাহতে আমি দেখিবলৈ পাম। হয় হয়। আৰু তেতিয়ালৈকে মানে ৰাইজে ৰৈ থাকিব লাগিব। হয় হয়। আমাৰ নেক্সট ভিডিঅ'টো আকৌ চাব লাগিব। হয়, তুমি কৈ দিয়া, তুমি কৰিলে ভাল হ'ব। ছাবস্ক্ৰাইব কৰি দিব, নাৰিকল হেৰি হয়, আশীৰ্বাদটো ছাবস্ক্ৰাইব কৰিব লাগিব নেকি? হয় হয় হয়। হয় হয়। ঠিক আছে। আৰু দৰ্শকসকলে ইয়াত দেখিছে তেখেতে ঘূৰিয়াই আছে। আমি দেখুৱাই যাম তেখেতে কি ধৰণে ইয়াত হেৰি কৰে, কি পদ্ধতিৰে তেখেতে এই নাৰিকল গছজোপা জীয়াবলৈ অপ্ৰাণ চেষ্টা কৰিছে। যদি ভাল লাগে আপোনালোকৰ দুই এটা কম বাৰু। হয় নিশ্চয় খাবলৈ মাতিব।